বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে ৰাতিপুৱাৰ গুড মৰ্ণিং জনাইছোঁ। কাৰণ আজি হৈছে ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ। তাৰ 15 তাৰিখে আমাৰ এইফালে কি আছে আপোনালোকৰ মনত আছেনে বাৰু? মনত নাই? আমাৰ ইয়াতে আছে এক সপ্তাহ মানে 7 দিন ভাগৱত পাঠ। তো কেনেকৈ কি হৈ আছে মই সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ বাৰু। এতিয়া বাজিল মাত্ৰ কেইটা বাজিল? 6টা বাজিছে। তো ময়ো যাওঁ মন্দিৰত যাই পেলাই আপোনালোকক দেখুৱাই আছোঁ ৰাতিপুৱাৰ দৃশ্য আৰু সকলোখিনি 7 দিনত কি কি হৈ আছে মই সকলোখিনি দেখুৱাই আছোঁ বাৰু। আপোনালোকে চাই থাকক আৰু মজা লৈ থাকক। তো ৰাতিপুৱাৰ দৃশ্য আপোনালোকে চাওক। আমাৰ ফালে ৰাস্তা মানুহ চানুহ নাই, মই অকলে গৈ আছোঁ। এজন দুজনকৈ গৈও আছিল বাৰু। আৰু দুটা হাঁহ আহিছে, হাঁহ দুটা লগ পালোঁ আৰু গৈ আছোঁ মন্দিৰৰ ফালে গৈ আছোঁ। আপোনালোকক লগ পাই আছোঁ বাৰু। এইখানে চাওক গাঁৱৰ পৰিৱেশ ৰাতিপুৱাৰ। তো লগ পাই আছোঁ মন্দিৰত যাই, চাই থাকক ভিডিঅ'খন। এইটোৱে আছিল গেট আৰু লাহে লাহেকৈ মই মন্দিৰৰ ওচৰলৈ গৈ আছোঁ। আৰু ইয়াত মাইক দিছে, মাইক। দেখা পাইছে না? এই যে দুটা হয় কি পাঠ কৰি কেমন লাগে? ভালো লাগে। ভাল লাগে না? তারপরে কয়দিন চলবে এটা? 7 দিন। 7 দিন চলবে না? আপনি কোন দিন আসছিল? 7 দিন। আজি ভাই 2 দিন পার হল। 2 দিন হল না? 2 দিন পার হল। তাহলে ঠিক আছে, বহুত ভাল লাগিল। বন্ধুসকল, মই ৰাতি আহিলোঁ, আপোনালোকে চাওক। আৰু ৰাতিৰ পৰিৱেশটো মই দেখুৱাই আছোঁ। লাহে লাহেকৈ চব দেখুৱাই আছোঁ আমি। পিছত কিছুমানে গৈ আছে, মোৰ চববিলাক ভাইটি হয়, চব ঘৰত গৈ আছে। দে কালি আহিবি হা। খুৰী হয় এইটো, চব খুৰী হয় চব। আপোনালোকে লগ পাই আছোঁ। মই অহাকালি ভিডিঅ'খন দিম বাৰু। তাৰপিছত আৰু তলত বহি আছে দুজন বেটাৰী গাড়ীত। আৰু মোৰ ভিডিঅ' চাইয়ে আছে এজন। থেংক ইউ। আমি মন্দিৰৰ ওচৰত আহিলোঁ বাৰু। এবাৰ আপোনালোকক মই দেখুৱাই আছোঁ, পিছফালৰ কেমেৰাতে দেখুৱাই আছোঁ মই। চাওক, এইবিলাক হয় চব মানুহ। আজি ইমান মানুহ নাই বাৰু, অহাকালি হ'ব বোধ হয়। মোবাইল টিপি আছে দুজন মৰমী। পিতা মাতা সন্তানের হাত হইতে পরিত্রাণ পাওয়ার জন্য গৃহ পরিত্যাগ করে সব বহি আছে সকলোৱে। সব এটা বামন বৈরাগী, সব পাঠকদার, সকলো পাঠকদাৰ হয়, পাঠ কৰে, বহি আছে ইয়াতে। আৰু কমিটিৰ মানুহ কিছুমান বহি আছে। তাৰপিছত বন্ধুসকল, মই গোটেইখিনি মানে দেখুৱালোঁ। এতিয়া মোক ভোক লাগিছে, খিচিৰি খাম, খিচিৰি খাবলৈ যাই আছোঁ। তো আপোনালোকক লগ পাই আছোঁ। এই যে এইটো খিচিৰি ৰন্ধা ঘৰ, মই তাতে গৈ আছোঁ। খিচিৰি আছেনে নাই চাই আছোঁ, যদি আছে খাই আহিম একেবাৰে। লগ পাই আছোঁ, খাই থাকক। বন্ধুসকল, বহুত মানুহ ভিৰ, সেইকাৰণে খিচিৰি খোৱা ঠাই পোৱা নাই। খিচিৰি হাউচফুল। কৈ মাজত। তাৰপিছত লাহে লাহেকৈ এখন ঠাই পালোঁ আৰু, মানে চাফা নাই, বহি যাম তাতে। বৰ্তমান খালী, কিছুমানে খাইছে ইয়াতে পেলাইছে, মই তাতে বহিলোঁ আৰু। চাফ কৰা মানুহ নাই, কষ্ট হৈ আছে বহুত মানুহৰ। দে আৰু এক প্লেট দে। হৈছে হ'ব। গৰম খিচিৰি খাই আছোঁ বাৰু। আপোনালোকেও খাওক, যদি খাবতো নোৱাৰিব বাৰু, মোবাইলতে খাই লওক আৰু। তাৰপিছত বহুত মানুহ বহিছে বাৰু, লগ পাই আছোঁ। খিচিৰিখিনি খাওঁ বাৰু। আৰু বন্ধুসকল, মই খিচিৰি খাই আছোঁ। গৰম
ভালদৰে বহুতো ভালদৰে ধুনীয়াকৈ অহা নাই বাৰু আপোনালোকে অলপ মেনেজ বন্ধুসকল মোৰ খোৱা বোৱা হৈ গ'ল কিছুমানে বহিছে মানে ঠাই মানে ৰেষ্ট নাই মানে উঠিছে বহিছে তাৰপিছত খিচিৰি বনাই আছে ইয়াতে চব দেখুৱাইছোঁ জুম কৰি দেখুৱাইছোঁ বাৰু খিচিৰি সব খিচিৰি আৰু লাবৰা বনাব না লাবৰাৰ কাৰণে যে কিছুমান কচু মিঠা কোমৰা কাটি আছে দুজন তো বন্ধুসকল ইয়াক চাপ ই মানে বহুত বিন্দাসকৈ টোপনি মাৰি আছে ইয়াৰ কোনো কিবা নাই ভয় নাই তাৰপিছত বন্ধুসকল আৰু মানে এজনৰ পৰা তাৰপিছত আৰু এজন পাঠক মানে আহিলে অলপ মানে মুখখন দেখুৱাই আছোঁ বাৰু মই ভালদৰে প্ৰভু নিত্যানন্দ আৰু কিছুমানে যদি আহিব বিচাৰিছে বন্ধুসকল মই মানে লিষ্টখন দেখুৱাই আছোঁ তাৰপিছত কোন হ'ব এইখনে আছিল আজিৰ লিষ্ট কিছুমানে মানে মুচি দিছে ভালদৰে চিনা নাযায় বাৰু আজি হৈছে তৃতীয় দিনাখন মানুহ মানে সন্ধিয়া সময়ত বহুত হৈছিল কিন্তু মই মানে অহা নাছিলোঁ বাৰু মানে এতিয়াহে আহিলোঁ সেইকাৰণে মানুহবিলাক চব খালী হৈ গ'ল সেইফালে চাওক বেছি মানুহ নাই মানুহ আছে তাতে বহুত মানুহ আছে তো তাৰ পৰা মই দেখুৱাই আছোঁ বাৰু আপোনালোকে চাওক বন্ধুসকল এতিয়া আৰু এজন আহিব সি মানে পাঠ বহুত সময় কৰিলে আৰু এতিয়া বেলেগ এজন আহিব মই দেখুৱাই আছোঁ বাৰু বহুত ধুনীয়া পাঠ কৰিছিল আৰু সেইজন আহিব পাঠকদাৰ বহুত ধুনীয়া পাঠ কৰিব আৰু সিও মানে সন্ধিয়া সময়ত বহুত মানুহ হৈছিল মই দেখিব নোৱাৰিলোঁ বাৰু আজি হ'ল তৃতীয় নম্বৰ দিন আৰু 4 দিনলৈকে আছে তো গোটেই মানে ভিডিঅ'খন মই মানে দি আছোঁ বাৰু মানে এক সপ্তাহখন দিম তো বাই বাই আজিৰ কাৰণে লগ পাই আছোঁ কালি আৰু আজি হ'লে 4 নম্বৰ দিন আজি 4ৰ্থ দিন আজি মানে মানুহ অলপ বেছিকৈ হৈছে আপোনালোকে চাব নেকি মোৰ এজন বন্ধু আহিছে গছগাঁৱৰ পৰা এজন বন্ধু আহিছে নামটা পাই দে বিপ্লৱ ৰায় জোরে কো বিপ্লৱ ৰায় মোৰ মানে লগৰ বন্ধু হয় আমাৰ গাঁৱত আজি আহিছে বহুত বহুত ধন্যবাদ মই অলপ আপোনালোকে দেখুৱাই আছোঁ বন্ধুসকল আজিৰ পৰিৱেশ চাওক মানুহ একদম বহুত ভৰ্তি হৈছে খালী নাই আজি 4 নম্বৰ দিন 4ৰ্থ দিন আৰু 3 দিন আছে 3 দিনৰ পিছত শেষ হ'ব বাৰু মানুহ বহুত হৈছে আৰু পাঠ কৰিছে এইজনে পাঠ কৰি আছে বাৰু আজি মানে বহুত মানুহ হৈছে মই মানে যিবিলাক পাঠকদাৰ সেইবিলাকক মানে অলপ দেখুৱাই আছোঁ সেইদিনাখন দেখিলোঁ বাৰু মানুহ মানে ঠাই নোহোৱা হৈছে আজি বহুত আছে আৰু আজি লিষ্টখন দেখুৱাই আছে বাৰু লিষ্ট এইখনে আছিল অলপ পিছত আৰু মানে নাম চেঞ্জ হ'ব বাৰু আপোনালোকে চাব অকল মই বেক কেমেৰা দি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাওক বাৰু আজিৰ দৃশ্য মানে বহুত মানে ফূৰ্তি লাগি আছে কাৰণ সকলোৱে নাম কীৰ্তন কৰি আছে চাওক বাৰু বহুত ধুনীয়া পৰিৱেশ আজিৰ পৰিৱেশটো বহুত ধুনীয়া আজি হ'ল 5 নম্বৰ দিন আজিৰ পৰা আৰু 2 দিন আছে 2 দিনৰ পিছত শেষ হ'ব বাৰু মই দেখুৱাই আছোঁ আপোনালোকে চাওক আৰু এইসকল আছিল আমাৰ ভলণ্টিয়াৰ যিসকলে মানে বগা সাজত পৰিধান কৰি আছে আমাৰ ভলণ্টিয়াৰ হয় মই ভলণ্টিয়াৰসকলক গোটেইখিনি মানুহ দেখুৱাম পিছত অলপ পিছত আৰু এবাৰ মই গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকে চাওক পিছৰ পৰা গোটেইখিনি দেখুৱাই আছোঁ পিছফালৰ পৰা দেখুৱাই আছোঁ বাৰু সেইটো হ'লে পিছৰ ফালে দেখুৱাই আছোঁ বাৰু পিছৰ পিনে একেবাৰে পিছফালে আহি গ'লোঁ বাৰু এতিয়া আৰু
নম্বৰ দিনৰ মানে লিষ্টখন আছে। এইটো আছিল পুৰণা মন্দিৰ হয় বাৰু, মই পুৰণা মন্দিৰটো দেখুৱাই আছোঁ। বন্ধুসকল আপোনালোকে দেখিছে এই মন্দিৰটো, এইটো হ'ল পুৰণা মন্দিৰ হয়, পুৰণা মন্দিৰ। আৰু আগৰ মন্দিৰটো এইটো আছিল আৰু ভিতৰ ভাগ এনেকুৱা হ'ব বাৰু। আৰু এই যে যিটো দেখি আছে এইটো মানে নতুন মানে মন্দিৰ বনাই আছে, কমপ্লিট হোৱা নাই বাৰু, পিছত হ'ব। ফাইনেলৰ এইটো আছিল হাত ওপৰ কৰা। আৰু যেতিয়া শেষ হয় কীৰ্তনখন, তাৰপিছত মানুহে এনেকৈ প্ৰণাম কৰি সকলোৱে নিজৰ নিজৰ ঠাইত বহিব বাৰু। চাই লওক, এইখিনি দৃশ্য দেখুৱাই আছোঁ, চাই লওক বাৰু। আজিৰ মানে কীৰ্তনখন মানে শেষ হোৱাৰ পিছত, নামকীৰ্তন সন্ধিয়া মানে নামকীৰ্তন শেষ হোৱাৰ পিছত প্ৰসাদ বিতৰণ হৈ আছে বাৰু। ময়ো প্ৰসাদ লওঁ, আৰু প্ৰসাদ লোৱাৰ পিছত আপোনালোকে ভলণ্টিয়াৰসকলক মই দেখুৱাই আছোঁ। আমি এইবিলাক হয় ভলণ্টিয়াৰ, মই দেখুৱাম বাৰু ভালদৰে। প্ৰসাদ ল'লোঁ, প্ৰসাদটো খাওঁ আৰু খোৱাটো নেদেখাওঁ বাৰু। বন্ধুসকল লাহেকৈ মানে ভাগৱত পাঠ কৰি আছে বাৰু, সকলোখিনি শেষ হৈ গ'ল। চাই লওক বাৰু, মই দেখুৱাই আছোঁ, হালাই নকৰিব, মানুহ আছে বহুত। কাৰণ যদি মানে বেছিকৈ কথা পাতোঁ না, মানে মানুহে বেয়া ক'ব, সেইকাৰণে মনে মনে থাকক। তো আজিৰখিনি এইখিনি আছিল বাৰু, লগ পাইছোঁ কালি আৰু। বাই বাই। পাৰ্টনাৰসকল, বন্ধুসকল, আজিৰ মানে অলপ মানে মানুহ অলপ বেছি হৈছে। আৰু চব্জি, আজি চব্জি কাটা মানুহ চাওক, 1 জন 2 জন 3 জন 4 5 6। আৰু এইফালে চাহ বনাই আছে। চাহ আমাৰ কাৰণে নহয়, আমাৰ কাৰণে খিচিৰি বনাই আছে না এইফালে। মই যাম বাৰু, দেখুৱাম বাৰু। অমিতে, কচু, এইবিলাক। আৰু মানুহবিলাক চাওক, বহুত মানুহ হৈছে। আজি হ'ল 5ম দিন, 5 নম্বৰ দিন। ভলণ্টিয়াৰ গ্ৰুপ, ভলণ্টিয়াৰ হয়। কাকখন দেখা দে, হৰিদাস ৰায়, মণিৰাম ৰায়, চিৰঞ্জিত ৰায়। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি, কালি লগ পাই আছোঁ। বন্ধুসকল, আজিও খাবলৈ আহিলোঁ, মানে খিচিৰি নহয়, আজি বাৰু মানে ভাত দিব আৰু ৰখি থাকক, অলপ পিছত মানে দেখুৱাই আছোঁ। তো বন্ধুসকল লাহেকৈ দি দিলে আৰু দি আছে। আৰু দালি দিলে, দালি লাবৰা। তো খাই দিওঁ মনে মনে, চাই থাকক। আজি এইবিলাক মানুহ আছিল, সকলোৱে বহিল বাৰু, সকলোকে দিয়া হ'ল। তাৰপিছত এতিয়া মানে খাই দিওঁ, খাই পেলাই যাওঁ। লগ পাই আছোঁ, খোৱা শেষ হ'লে লগ পাই আছোঁ। আৰু টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। বন্ধুসকল টেষ্ট খাই চাওঁ কেনেকুৱা লাগে। কি হৈছে? গৰম গৰম তো ঠিকে আছে বাৰু। তো খোৱা বা শেষ কৰি অলপ পিছত লগ পাই আছোঁ। তো বন্ধুসকল, আজি হ'ল 6 নম্বৰ দিন। তো আজি মানে মানুহ চাওক, আজি মানে মানুহ মানে কম নহয়, আজি মানে চব সকলো হায়েষ্ট মানুহ হৈছে। মই ভাগবত কথা শ্রবণ করিতে করিতে ভক্তি প্রেম রসে ডুবে মানুহ গিয়ে চালেনে বন্ধুসকল, আজি মানে বহুত মানুহ হৈছে। ওই 2 ভক্তের বক্ষস্থলে আমি যুগল হয়ে বিরাজ করি, আর ওই ভক্ত সঙ্গই হয় বৃন্দাবন। হরি হরি বল। আৰু এবাৰ মই গোটেই দৃশ্যখন দেখুৱাই দি আছোঁ। ৰাস্তালৈকে মানুহ আছে, চাই লওক। মানুহ মানে বহুত মানুহ হৈছে। অলপ আগফালে পৰা দেখুৱাই দি আছোঁ।
আপনারা সবাই আজি পিছফালেও বহুত মানুহ আছে। হস্তে দান করে দু হাত বাড়িয়ে তো বন্ধুসকল আপোনালোকে পালে মানে মানুহ মানে আজি মানে বহুত হৈছে দমন করে আৰু কালি স্থাপন করে ভিডিঅ'খন শেষ হ'ব বাৰু। সঙ্গে তারা বসে বসে চাউণ্ডটো অলপ লাহে লাহে আহিব পাৰে বাৰু। মানুহ বহুত হৈছে মানে 6 নম্বৰ দিন। তো আজি মানুহ চাওক আৰু খোৱা বোৱাত মানে বহুত ব্যস্ত দি আছে। দিয়া নাই এতিয়ালৈকে দিব পাৰোঁ, লাহে লাহে দিব। চিৰঞ্জিত দীনেশ বহিছে একেলগে আৰু দেখুৱাই আছোঁ আৰু কি কি বনাইছে আজি। লাভেৰা দালি বনি আছে বাৰু, হোৱা নাই এতিয়ালৈকে। আৰু এই দুজনে পাক কৰি আছে মানে বনাই আছে, যিমান মানুহ খোৱা হৈছে চব বনাই আছে। আৰু ইয়াৰ পৰা বাহিৰত ডাইৰেক্টলি চাওক, একবাৰ মানুহ চাওক, বহুত মানুহ বহুত বহুত বহুত। আজি চব্জি কটা মানুহ আজি মানে আছে ভালে ভালে মানুহ। তাই আমরা যদি সবার মনকে আৰু পিছফালৰ পৰা দেখুৱাই আছে বাৰু আপোনালোকে চাওক। সবার আজি মানে লিচুবাৰীৰ ওচৰত যাব নোৱাৰোঁ, আৰু বহুত মানুহ ভিৰ আছে, সেইকাৰণে যাব নোৱাৰোঁ। আপোনালোকে ইয়াৰ পৰা দেখুৱাই আছোঁ বাৰু। তাহলে আমরা সবাই সবাই মিলে মানুহ মানুহ বহুত মানুহ, হরিনাম কৃষ্ণ নাম করে আমরা বহুত মানুহ হৈছে। তো বন্ধুসকল আজিৰ ভিডিঅ'খন এইখিনি আছিল, কালি লগ পাই আছোঁ। আজিৰ কাৰণে বাই বাই, আৰু ময়ো খাবলৈ যাওঁ অলপ বহুত খাই বৈ আহোঁ, তাৰপিছত লগ পাই আছোঁ কালি। তো এনেকৈ বন্ধুসকল আজিও মানে খাওঁ বাৰু, খাই বৈ তাৰপিছত মানে ভিডিঅ'খন মানে বেছি দীঘল নকৰিম বাৰু। বহুত মানুহ বহিছে, মাত্ৰ পানী দিলে বাৰু। তাৰপিছত মানে কি কি দিয়ে আপোনালোকক দেখুৱাম বাৰু। ফাইনেলি পাই গ'লোঁ, এতিয়া মানে অলপ খাওঁ, পানী গিলাচ দিলে। আৰু কি কেনেকুৱা লাগে টেষ্ট কৰি চাওঁ। লাবৰা চাবৰা দিয়া নাই, অলপ পিছত দিব বাৰু। আৰু বহুত মানুহ বহিছে এইফালে। গৰম পাইছে নাই হা মাইও, গৰম পান না আমাৰ ভাষাত ক'লোঁ বাৰু, আপোনালোকে নালাগে দে 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 জলকীয়া আৰু নিমখ দিলে আৰু খাই লওঁ। আপোনালোকৰ খোৱাটো নেদেখুৱাওঁ বাৰু, ধুনীয়া হৈছে আজি। তো লগ পাইছোঁ, খোৱা বোৱা শেষ কৰোঁ, তাৰপিছত লগ পাই আছোঁ। তো বন্ধুসকল খোৱা বোৱা শেষ হৈ গ'ল, মানে খালোঁ আৰু দেখুৱাই দি আছোঁ ৰ'ব। আৰু দুজন আহি পালে বহিলে, এজনে ব হয় মানে দেখা নাযায়, বেগখনতে দেখুৱাই আছোঁ। চালে নাই খাই দিলোঁ বাৰু, লাবৰা অলপ বেছি হ'ল। আৰু এজন ব আৰু এজন বাইদেউ, এইটো জেগা বুজি দিলোঁ ব হয়, আৰু এইজনে বাইদেউ হয়, দুজনে বহিছে খাই আছে। আৰু মই উঠি যাওঁ, এতিয়া মোৰ হৈছে। লগ পাইছোঁ অহাকালি। নমস্কাৰ বন্ধুসকল, আজি হ'ল 7 নম্বৰ দিন, আজি লাষ্ট। তো মানে অলপমান আগতে মোৰ এজন বন্ধু আহিছে, মানে NK TVত কাম কৰে, নিউজ পৰ্টেলত। তো মই দেখুৱাই আছোঁ বাৰু, অলপ মানে প্ৰসাদ মানে খাই আছে, দেখুৱাই আছোঁ। এইজন হয় মানে মোৰ বন্ধু হয়, ইও বন্ধু হয়, আমাৰ দুজনে হয়। তো আজি আমাৰ ইয়াতে আহিছে, এটা মানে নিউজ মানে কিবা কৰিলে আৰু তাৰপিছত মানে প্ৰসাদ খাই আছে, প্ৰসাদ খাইছে, তাৰপিছত যাব। আৰু এজন বন্ধু আছে, ইয়াকতো দেখিছে বাৰু এটা মানে ব্লগত। তো লগ পাইছোঁ, খোৱা বোৱা কৰোঁ আগত, মোৰো মানে প্ৰসাদ দিছে, আৰু খোৱা বোৱা কৰাৰ পিছত লগ পাই আছোঁ অলপ পিছত। অকল মানে অলপ মানে মোৰ মানে বন্ধু নিজত কাম কৰে, তো তাৰ বিষয়ে অলপ মানে জানি লওঁ আগত, কেনেকুৱা কিবা লাগে নিজত কাম কৰি। হয়, মই আজি উপস্থিত আছোঁ 2 নং মাটিয়াপাৰা গাঁৱত। আৰু ইয়াত আজি মই আহিছোঁ অন্তিম দিন, 8 দিনীয়া প্ৰগ্ৰাম আছিল। শ্ৰীমদ ভাগৱত পাঠ আছিল, আৰু যোৱা 3 বছৰৰ পৰা হৈ আছে। খুব সুন্দৰ এটা প্ৰগ্ৰাম, আজি আহি মই উপভোগ কৰি খুব ভাল লাগিছে। আৰু লগতে এটা খুব মানে লেখত ল'বলগীয়া কথা এয়াই যে ইয়াত যিমানবোৰ ভক্তগণ আহে, আৰু মোৰ দেন প্ৰায় 4-5 হাজাৰমান হ'ব, আৰু কোনো কিন্তু আচলতে প্ৰসাদ নোখোৱাকৈ নাযায়। তো ময়ো আজি বৰ্তমান এই সময়ত প্ৰসাদ খাবলৈ বহিছোঁ।
ঠিক আছে, ধন্যবাদ থাকিল। আৰু লগ পাইছোঁ অলপ পিছত বন্ধুসকল, এইবিলাক প্ৰসাদ বিতৰণ কৰা মানুহ। তো লগ পাইছোঁ, ময়ো প্ৰসাদ খাওঁ, তাৰপিছত লগ পাই আছোঁ বন্ধুসকল। মানে যিখন আমাৰ 7 দিনীয়া প্ৰগ্ৰাম আছিল, মানে ভাগৱত পাঠ পৰীক্ষিত প্ৰায়ণ, তো আজি মানে 29 দিন, আজি শেষৰ দিনাখন মানে প্ৰসাদ বিতৰণ হৈ আছে আৰু ফল মন্দিৰতো হৈয়ে আছে। আৰু চাওক ইয়াৰ দৃশ্য, আৰু কিছুমানে খাইছে বাৰু, কিছুমানে খোৱা নাই। তো সকলোৱে প্ৰসাদ খাব, নোখোৱাকৈ নাযাব বাৰু। প্ৰসাদ খাইছে, মই খোৱা নাই, পিছত খাম। তো 7 দিনৰ প্ৰগ্ৰামটো শেষ হ'ল বাৰু। মানে বেয়াও লাগি আছে, কাৰণ মানে ফূৰ্তি লাগিছিল এইকেইদিন। তো আজিৰ পৰা আৰু মানে নহ'ব, অহা বছৰহে পাম আৰু। তাৰপিছত ইসকল আহিছে, মানে খাইছে না খাইছে? অঁ, প্ৰসাদ খোৱা নাই এতিয়ালৈকে, খাব পাৰোঁ। আৰু নোখোৱাকৈ এজনো নাযাব, সকলোৱে প্ৰসাদ খাই যাব। চব আছিল। একটা কথা কওঁ হা, 7 দিন যে প্ৰগ্ৰামটা হৈছে, আজি তো শেষ হ'ল, তা বেয়া লাগি আছে না নাই আজকে? না, প্রোগ্রামটা তো মানে হয়ে গেছে আর কি। তা আজি শেষ হল, বেয়া লাগছে না? বেয়া লাগছে। প্রসাদ খালে ভালে যাবে। তো কিছুমান মানে মোৰ নিজৰ আমাৰ ভাষাত ক'লো বাৰু, তো বুজি ল'ব। তো আপোনালোকে দেখিলে বাৰু, আৰু দেখি আছোঁ প্ৰসাদ তাতে ৰান্ধি আছে না। আৰু বন্ধুসকল আজিৰ আইটেম চাওক, দালি, লাবৰা, তাৰপিছত আলু, কেৰেলা, কেৰেলা নহয়, ভাত কেৰেলা, তাৰপিছত চাওক চয়াবিন, তাৰপিছত পানী কোমৰা, পানীলাও, চব মানে ৰচা বনাইছে। আৰু চাওক না ইমান, আৰু এইটো ৰং চাওক। তো বন্ধুসকল পিছৰ পৰা কিছুমানে বহুত মানে কিবা কিবি কৈ আছে, শুনি আছে আপোনালোকে। আৰু বনিয়ে আছে, ৰান্ধি আছে। আৰু চাওক, হয় সিহঁতি দেখ, খং কৰিছে নেকি? বাপৰে বাপ, ৰান্ধনীয়ে খং কৰিছে বস্তু। কষ্ট হৈ আছে নেকি? বহুত কষ্ট হৈছে নেকি? কষ্ট হোৱা নাই বোলে। কষ্ট হোৱা নাই, ধেমালি কৰি আছে বাৰু। আৰু যিসকলে যে বস্তুবিলাক দিছে চব ইয়াতে মানে লট, এইফালে চব লট হৈ আছে, মানে বহুত ফুল। চব প্ৰসাদ বিতৰণৰ মানে খোৱা বাৰ এইটোৱে আছিল প্ৰথম মানে। তো আপোনালোকে চাওক বাৰু। আৰু লাষ্টত খোৱা হোৱাৰ পিছত মানে এনেকুৱা মানে কিছুমান মানে কিবা কথা কয়, চাওক। অকল আজিৰ মানে অন্তিম দিনৰ মানে শেষৰ দিনৰ আজিৰ ভিডিঅ'। তো মই আজি মানে বহিছোঁ, পিছফালৰ সকলো মানে বহুত মানুহ আছে। তো ভিডিঅ'খন মানে শেষ কৰিব ওলাইছোঁ বাৰু, কাৰণ বহুত দীঘলীয়া হ'ল, আৰু দীঘল হ'বই বাৰু, কাৰণ 7 দিনৰ প্ৰগ্ৰামটো মানে অলপকৈ দিলে মানে বেছি ভাল নালাগিব বাৰু, সেইকাৰণে দীঘলকৈ বনাইছোঁ। তো আপোনালোকে চাব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো একেবাৰে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব বাৰু, কাৰণ ছাবস্ক্ৰাইব কৰি দিব। কাৰণ যদি আপুনি ছাবস্ক্ৰাইব কৰি দিয়ে, তেনেহ'লে মোৰ নতুন ভিডিঅ'বোৰ আপুনি সোনকালে পাই যাব। আৰু ছাইডত যিটো মানে ঘণ্টি আছে সেইটো বজাই দিব, কাৰণ মানে ঘণ্টি যদি বজাই দিয়ে, কাৰণ যিবিলাক মোৰ ন'টিফিকেশ্যন আছে আপুনি পটককৈ পাই যাব। সেইকাৰণে ঘণ্টিটো বজাই দিব বাৰু। আৰু তলত কমেণ্ট কৰিব, আমাৰ মানে মাটিপাৰা গাঁৱৰ মানে পৰীক্ষিত প্ৰায়ণ ভাগৱত পাঠৰ মানে ভিডিঅ'খন কেনেকুৱা লাগিল আৰু অনুষ্ঠানখন কেনেকুৱা লাগিল, কমেণ্টত মানে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তো থেংক ইউ বন্ধুসকল, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তো আৰু ইয়াৰ পিছত নতুন ধামাকাদাৰ ভিডিঅ' আহি আছে, তো চাব। তো বাই বাই।